बाक्सानि सालबारियाव बीपीएफनि दिसपुर सोलो जात्रा हाबाफारियाव नुजाथियो बीटीसीनि चिफ हाग्रामा महिलारि मावफुं सोद्रोमा बेगम आख्तारा आहमेद MCLA दिगन टगयारि बिथांमोनजों लोगोसे गोबां बीपीएफ दैदेनगिरि मावथि बिथांमोन मख'जाथावनादि दिसपुर सोलो जात्रानि गेवलां मेलनि हाबाफारियाव गोबां UPPLनिफ्राय बीपीएफआव हेफाजाब होयो। सालबारि जिल्ला BPF दলৰ উদ্যোগত যিটো দিছপুৰ চলো যাত্ৰা এই যাত্ৰা বা এই ৰেলীত উপস্থিত আমাৰ BPF দলৰে কেন্দ্ৰীয় কমিটি বা ডিস্ট্ৰিক্ট কমিটি বা ব্লক কমিটি আৰু প্ৰাইমাৰী কমিটিৰ আমাৰ সন্মানীয় কৰ্মী আৰু সদস্যসকল আৰু উপস্থিত সালবাৰি বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় ৰাইজ আৰু বুদ্ধিজীৱীসকল সমাজকৰ্মীসকল আৰু আই মাতৃসকল সঁচাকৈ মই প্ৰথমতে আপোনাৰ সকলোকে মই BPFৰ কাৰণে আমাক চৰকাৰ বনাবলৈ সুবিধা দিছে তো এইটো আপোনালোকৰ মৰমৰ কাৰণে আমি চৰকাৰ বনাবলৈ সক্ষম হৈছে। তো আমিও যদি আপোনালোকক মৰম কৰিব নাজানে তেতিয়াহ'লে আমি কি কাম কৰিম ৰাইজৰ কাৰণে তেতিয়াহ'লে আমি আপোনালোকক মিছা কথা কোৱাৰ নিচিনাই হ'ব। আপোনালোকে যিটো আশা কৰি পেলাই যিটো বিশ্বাস কৰি পেলাই BPF দলক সহায় কৰিছে আমিও আপোনালোকক নিশ্চয় সহায় কৰিবই লাগিব যিমান পাৰে। সময় বহুত আছে আমি অকল 5 বছৰ নহয় আপোনালোকে চিন্তা কৰিব নালাগে অকল 5 বছৰ নাকি BPF দলে কমেও 15 বছৰ এই BTC অঞ্চলত শাসন কৰিব কমেও 15 বছৰ ইয়াতে বেছি হ'ব পাৰে। সেইকাৰণে মই আজি পাইছে दिनै निमुआ फिल्डआव जि तो गिदिर सभा बे मेलाव मानव गेदेर बीटीसीनि चिफ हाग्रामा महिलारि सार फैबाय आरो फैगौ जि इलेक्शन बिसायख'थि बे बिसायख'थियाव बीटीसीनि 15टा जि समष्टि दङ बे समष्टिनिफ्राय जि केन्डिडेट फैगोन बे केन्डिडेटखौ मोजाङैनो देरहानायनि थाखाय बे एक्चुअली रेली दिनैथ' साक्सेसफुल जाबाय। NDA हिसाबै दिसपुर सोलो जात्रा आरम्भ खालामबाय। NDA जि गभर्नमेन्ट दिसपुराव जि गभर्नमेन्ट हब एक्चुअली बे गभर्नमेन्टआव जोंनिफ्राय 15टा MLA फाथायनायनि थाखाय दिनैनि बे प्रस्तुति गोजोन्थों। नै एक्चुअली बे रेली काम मिटिं जोंना टारगेटआ जाहैबाय फैगौ जितु एसेम्बलि इलेक्शन जोंनि BTCआव 15टा एसेम्बलि सेगमेन्ट दं 15टायावबो जाहाथे जों मोजाङै देरहानो हायो बिनि थाखाय जोङो पाब्लिकनि गेजेराव हाबदों रेली मिटिं खालामदों आरो एवारनेस लाबोदों जाहाथे जोङो मोजाङैनो देरहायो आरो दिसपुराव जोङो डिसाइडिं फेक्टर जानो हायो सरकार बानायनायाव आरो NDA हिसाबै जितु दङ जोङो निश्चय सलायनो हागोन। ব্লক কমিটি আৰু প্ৰাইমাৰী আজি BTC চলো আদৰণি জনাব কৰিছো। সালবাৰি জিলা BPF দলে দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিছে। অলপ আগত আমি মুছলপুৰত কৰিছোঁ আৰু অহাকালি আমাৰ তামোলপুৰ আৰু ওদালগুৰি আছে আৰু আমি ডিষ্ট্ৰিক্ট ৱাইজ যিটো
BPF দলে দিছপুৰ চলো যাত্ৰা কৰিছে এই দিছপুৰ চলো যাত্ৰা আমাৰ খুব পজিটিভলি সাকসেস হৈ আছে আমি যেনেকুৱা ধৰণৰ বিচাৰিছে দল হিচাপে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ আৰু অহা 13 তাৰিখ মাৰ্চত আমাৰ কোকৰাঝাৰত আমাৰ BTC অঞ্চলৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আৰু আমি খুব লাকি বুলি অনুভৱ কৰিছোঁ বা আমি ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেহেতু আহি আছে BTC বাকী ৰাইজৰ কাৰণে কিবা ভাল এটা নিশ্চয় উপকাৰ দি যাব সেইটো আমি আশাবাদী চন্দন আহে নাহে সেইটো মোৰ কথা নহয় এইটো পিছত হ'ব আৰু বেলেগ কথা একো নাই মুঠতে আমাৰ ৰেলী চলি আছে ৰেলীটো খুব সাকসেস হৈ আছে UPPL দল হেড নহয় হয় নহয় সেইটো UPPLহে জানে আমি বেলেগ দলৰ UPPL লগত আমাৰ লগত কি আলোচনা হ'ব আমাৰটো হ'ল যেটো NDAত আছে আমি এতিয়া NDAত ফৰ্মেলি আমাক অন্তৰ্ভুক্ত কৰি লৈছে সেই হিচাপত NDA নেতৃত্ব লয় BJPয়ে UPA নেতৃত্ব লয় কংগ্ৰেছে তো আমি BPF হিচাপে BJPৰ লগত